এনে আজি ঘৰতে এনে অলপ চুলি মানে ষ্টাইল কৰোঁ বুলি ভাবিছোঁ। এই দেখিছে না হাইলাইট এনে মাজে মাজে অকণমান আৰু হয় নহয় নাজানো মোৰ চুলিৰ মানে ৰং নালাগে মানে বিউটিচিয়ান বাইদেউ দেই বিউটিচিয়ান ট্ৰাই কৰিছোঁ কৰিবৰ কাৰণে কি হয় নাজানো ৰুচি মূৰতে অকণমান বোলো চুলিকেইডাল ধুনীয়া কৰি দিওঁ ছোৱালী অলপ ধুনীয়া হৈ থাকিলে ভাল লাগে যিহেতু কিবা কিবি আহি আছে ন নতুন বজাৰ বহাগ বিহু আহি আছে মেডাম মেফি আহি আছে মই চুলিটো অকণমান কালাৰ চালাৰ কৰোঁ বুলি ভাবিছোঁ আৰু যি কি নহওক অকণমান হ'লেও ৰং লাগিলেও হ'ব ন নহ'লে কি লাভ হ'ব বিউটিচিয়ান নহয় যিহেতুকে এনেই শিকিছে আৰু মোৰ চুলিটোৱে প্ৰথমবাৰ কৰিছে আৰু তেখেতৰ বেটী চুলিত কৰিছিলে বেটী চুলিত কিন্তু বিৰাট ধুনীয়া কালাৰ হৈছে কিন্তু মোৰ চুলিত হয় নহয় মই নাজানো হ'লে যদি ভাল হয় আহিব কৈ দিওঁ বাই সঁচা কৈ দিওঁ পাৰ্লাৰত হাজাৰ হাজাৰ টকা দিয়াতকৈ নিজে কৰিব পাৰিব ঘৰতে দেখিছে ন কি ধুনীয়া কৰিছে হৈ গ'ল ফাইনেলি তাই ধুনীয়াকৈ লাগিছে বাৰু এতিয়া ধোৱা নাই এতিয়া অলৰেডি ধুলে চাওকচোন পাৰিছে নিশ্চয় কৰিবলৈ ন কাৰোবাক যদি হাইলাইট কৰা মানুহ লাগে বিউটিচিয়ান নিশিকাকৈ তেতিয়া আহিব পাৰিব দেই আৰু তাইৰ চুলিখিনি খুব সুন্দৰ হয় সেইকাৰণে তাইৰ কালাৰটো অলৰেডি হৈছে সেইকাৰণে তাই ভালেই লাগিছে বাৰু দেখিবলৈ ধুনীয়া লাগিছে ধুনীয়া ছোৱালী ধুনীয়া চুলি ভাল লাগিছে দেখিবলৈ ধুনীয়াকৈ তাই লাগিলে ভাবা নাছিলোঁ বাৰু ইমান ধুনীয়াকৈ লাগিব বুলি ফাইনেলি হৈ গ'ল তাই ধুনীয়াকৈ চুলিখিনিত আৰু অলপ কৰাই দিব লাগিব পিছত তলৰখিনি অলপ ভাল লাগিব মৰমে লাগিছে দেখিবলৈ ধুনীয়া হৈছে ন ভাল হৈছে যদি কমেণ্ট কৰিব হা